আজি পহিলা ভাদ। ৰাজ্যজুৰি আৰম্ভ হৈছে ভাদমহীয়া নাম। হৰিনামেৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ। হৰিনামৰ ধ্বনিত উদুলি মুদুলি ৰাজ্যৰ আকাশ বতাহ। দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। আজি পহিলা ভাদ। অসমীয়াৰ পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই ৰাজ্যৰ সত্ৰ নামঘৰত মুখৰিত হ'ব হৰিনামৰ ধ্বনিৰে। দবা কাঁহ শংখৰ ধ্বনিৰে আধ্যাত্মিকতাৰ পৰিৱেশ ৰাজ্যৰ সত্ৰ নামঘৰৰ চৌদিশ। ইয়াৰ ব্যতিক্ৰম নহয় ঐতিহাসিক শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰো। দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। হৰিনামৰ ধ্বনিত উদুলি মুদুলি নামঘৰৰ চৌদিশ। আজিৰে পৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিব। নেদেখাজনৰ ওচৰত ধূপ দীপ নৈবেদ্য আগবঢ়াই প্ৰতিজন ভক্তই নিজৰ লগতে পৰিয়ালৰ মংগল কামনা কৰি অক্ষয় বন্তিত সেৱা ল'ব। আজিৰে পৰা আৰম্ভ হোৱা মাহজোৰা চাৰি প্ৰসংগীয়া পালনামত দবা কাঁহ শংখৰ ধ্বনিৰে আধ্যাত্মিকতাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গোস্বামীৰ ঢেকীয়াখোৱা বৰনামঘৰত 17 আগষ্ট সন্ধ্যা 9 বজাত চাৰি প্ৰসংগীয়া মাহজোৰা পালনাম অনুষ্ঠিত হৈছে। এই পালনাম ভাগলৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি সাদৰে নিমন্ত্ৰণ জনালোঁ। এই পালনামলৈ আহি সেৱা লওক। পবিত্ৰ এই ভাদ মাহত আমাৰ পালনাম আমি মাহজোৰাকৈ উদযাপন কৰিছোঁ। সেয়ে আমি সমিতিয়ে পালনামলৈ অহা লাখ লাখ ভকতক আমি আদৰিবলৈ প্ৰস্তুত। সেয়ে আমাৰ ৰাস্তা পদূলি খোৱা পানী স্বাস্থ্য বিদ্যুৎ আমি সম্পূৰ্ণ প্ৰস্তুত কৰি ৰাখিছোঁ। আৰু সমন্বয় মাধ্যমেও প্ৰতিদিনে আমাৰ সেৱাৰ্থীসকলক তাঁৰৰ বাতি দ্বাৰাই দি আছে। অনাগত দিনত ইয়ালৈ আহি আমাৰ দেশৰ সেৱা কৰিবলৈ উঠি অহা প্ৰজন্মক আমি আধ্যাত্মিক দিশ ৰক্ষা কৰি এই নামঘৰৰ ভিত্তিত গুৰুজনৰ যি আদৰ্শ তাক ৰাখি আগবাঢ়ি যাবলৈ আমি সকলোজনকে আহ্বান জনাই সেৱা জনাই পুনশ্চৰ আমি তেখেতসকলক পালনামলৈ নিমন্ত্ৰণ জনাই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। এইবিলাক নতুন নতুন আচলতে শিশুসকলৰ কাৰণে আমি এখন পাৰ্ক কৰিছোঁ। তাত শিশুসকলে খেলা ধূলা কৰিব পাৰিব। ধন্যবাদ। 50 লক্ষাধিক ভক্ত আমাৰ সমাগম হ'ব বুলি আমি অনুমান কৰিছোঁ। বিশেষকৈ দেশত কৰোণা মহামাৰী নাই। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, অসম টিভি।